গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাম কৰিবলৈ লৈছোঁ এখন মাৰুতি চুজুকি ব্ৰেজা, যিখন ফ্ৰণ্টৰ লেফ্ট ছাইডে ডেমেজ হৈ আহিছে। গতিকে সেইখনৰ আজি ভিডিঅ' কাম কৰিম, ভিডিঅ'টো চাই থাকিব আপোনালোকে। ব'লক কামটো ষ্টাৰ্ট কৰোঁ। আজি এইখন গাড়ীয়ে কাম কৰিম। দেখিছে ফ্ৰণ্টৰ শ্ব'টো লেফ্ট ছাইডে ডেমেজ হৈ আহিছে, ফেণ্ডাৰটো ট'টেলি ডেমেজ হৈ গ'ল, সেইটো চেঞ্জ কৰা যাব। এয়া হেডলাইটৰ ক্লেইম ভাগি গ'ল, হেডলাইটটো নতুন আহিব, এইটো চেঞ্জ হ'ব আৰু বাম্পাৰটো চেঞ্জ হ'ব। বাকী কেলেমবিলাক ডেমেজ হয় সেইবিলাক মই ৰিপেয়াৰ কৰিম আৰু এতিয়া মই ডিছমেটেল কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। ফাইনেলি ডিছমেণ্টেল হৈ গ'ল। বাকী এতিয়া কেলেমবিলাক আপোনাৰ ডেমেজ হৈছে, এইবিলাক ৰিপেয়াৰ কৰিম আৰু নতুন পাৰ্টছ অহাৰ পিছত নতুন পাৰ্টছখিনি ছেটিং কৰিম। ফাইনেলি গাড়ীখনৰ নতুন পাৰ্টছ আহি গ'ল, হেডলাইট, ফেণ্ডাৰ আৰু বাম্পাৰ। মোৰ গাড়ীখনৰ ছেটিং হৈ গ'ল কমপ্লিট, প্ৰপাৰ ছেটিং কৰিলোঁ। এতিয়া পেনেলখিনি মই খুলি পেলাই পেইণ্টিঙত দিম। পেইণ্টিঙৰ পৰা অহাৰ পিছত গাড়ীখন ফিটিং কৰিম। ফিটিং কৰাৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখাম। আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, তেতিয়া ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্টত কৰিব মোৰ কাম কেনেকুৱা হৈছে। থেংক ইউ।